নমস্কাৰ বন্ধু-বান্ধৱীসকল, Phukan ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আমি আগৰ ভিডিঅ'টোত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব তাৰ ওপৰত আমি আলোচনা কৰিছিলো আৰু দশম আৰু দ্বাদশ শ্ৰেণীৰ ক্লাছবোৰ কেতিয়াৰ পৰা আৰম্ভ সকলো কথা বিৱৰি আলোচনা কৰিছিলো। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহলে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। আজিৰ ভিডিঅ'টোত UGC আন্ডাৰৰ যিমানবোৰ কলেজ ইনষ্টিটিউট আছে সকলোবোৰ কলেজ ইনষ্টিটিউটৰ কাৰণে আজি ভিডিঅ'টো এটা HRD মিনিষ্টাৰজনে এখন নটিচ পঠিয়াইছে কিহৰ ক্লাছ এক্সাম হ'ব, সেমিষ্টাৰ এক্সাম। আমি তাৰ ওপৰত আলোচনা কৰিম। সেকেন্ড সেম, ফোর্থ, সিক্স সেমৰ এক্সাম কেতিয়া হ'ব আমি সকলো কথাই ভিডিঅ'টোত বিৱৰি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিলে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহক চাওঁ কি নটিচ দিছে। আৰু নটিচটো এইটোৱে হয়, ইউনিভাৰ্চিটি কণ্ডাক্ট ফাইনেল ইয়াৰ এক্সামছ ফাৰ্ষ্ট সেকেন্ড ইয়াৰ ষ্টুডেণ্ট টু বি প্ৰমোটেড অন ইণ্টাৰনেল এছেছমেণ্ট। ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ যিসকল সেকেন্ড চেম আৰু ফোর্থ চেমৰ ষ্টুডেণ্ট তেওঁলোকৰ প্ৰিভিয়াছ এক্সাম আগৰ ইণ্টাৰনেল এছেছমেণ্টটো চাই পেলাই তেওঁলোকক প্ৰমোট কৰি দিম বুলি HRD মিনিষ্টাৰজনে এনাউন্স কৰিছে। এইটো কৈছে HRD মিনিষ্টাৰ এনাউন্স দ্য ডিচিছনছ ইজ এ webinar with higher education institutes and their heads. তাৰপিছত কি কৈছে চাওঁ ইয়াত Union Human Resource Development Minister Ramesh Pokhriyal announced that the university will be conduct only the final year exam on this year. First and second year student will be promoted, not be sitting for an exam but will be promoted based on internal assessment. ফাইনেল ইয়াৰ যিসকল ষ্টুডেণ্ট ছিক্স চেমৰ যিসকল ষ্টুডেণ্ট তেওঁলোকৰ এক্সামটো পাতিব বুলি কৈছে। তেওঁলোকৰ এক্সাম পাতিব আৰু যিসকল ফাৰ্ষ্ট আৰু সেকেন্ড ইয়াৰ ষ্টুডেণ্ট তেওঁলোকক প্ৰমোট কৰি দিম বুলি কৈছে এক্সামত নবহাকে আগৰ ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্ক চাই। তাৰপিছত কি কৈছে চাওঁ, ৰিগাৰ্ডিং দ্য এছেছমেণ্ট ফৰ ফাৰ্ষ্ট এণ্ড সেকেন্ড ইয়াৰ ষ্টুডেণ্ট 50% অফ weights will be given the previous exams and 50% of weights will be given internal assessment of the current semester. কাৰেণ্ট এতিয়া যিটো সেমিষ্টাৰ তাৰ ইণ্টাৰনেলৰ যিটো মাৰ্ক ইণ্টাৰনেল এছেছমেণ্টৰ পৰা 50% আৰু আগৰ প্ৰিভিয়াছ এক্সামৰ পৰা 50% আহিব বুলি ফাৰ্ষ্ট আৰু সেকেন্ড ইয়াৰ ষ্টুডেণ্টসকলক জনাইছে। For students who are the first semester, 50% assessment will be done based on the previous academic record. As per the UGC guidelines, final year exam is scheduled to be conducted in July. যিসকল ফাইনেল ইয়াৰ ষ্টুডেণ্ট তেওঁলোকৰ এক্সাম জুলাইত হ'ব বুলি কৈছে আৰু তেওঁলোকৰ এক্সামটো UGC গাইডলাইন্স মতে পতা হ'ব বুলি তেওঁ জনায়। The HRD minister said the final year exam is slated to be conducted in July. However, if the COVID-19 does not improve before that, new dates for the exam will be announced. COVID-19 পৰিস্থিতিলৈ চাই তেওঁ ডেটটো এনাউন্স কৰিব বুলি কৈছে। আজিৰ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।